বিটিয়াৰবাসী ৰাইজক ধন্যবাদ জনাইছোঁ আৰু আমাৰ ইয়াত MLA অজয় ৰয় ডাঙৰীয়া আছে, আমাৰ ইয়াত ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া আছে, আমাৰ ডিপুটি স্পীকাৰ মহানায়ক ডাঙৰীয়া আছে আৰু সকলো নেতৃবৃন্দ বায়ন্দা আছে, চবেই আছে ইয়াতে। তো আমাৰ যোৱা 15 তাৰিখে চৰকাৰখন 3 বছৰ কিন্তু বিশেষ কাৰণত আমি শেষ দিনাৰ যিটো মেগা এটা চেলিব্ৰেশ্যন আজি অহাকালি তাৰিখলৈকে পষ্টপন কৰিছিলোঁ আৰু অহাকালি আমাৰ অসমৰ মুখ্যমন্ত্ৰী বিজনীলৈ আহি আছে। আজি বিটিয়াৰবাসী হৈ পেলাই আমি বহুত আনন্দিত। আমি সৰুৰে পৰাই যেতিয়া স্কুলত পঢ়িছিলোঁ সেই সময়ৰ পৰাই বহুত এটা পৰিৱেশ এটা আশা কৰি আছিলোঁ। বিটিয়াৰত কেতিয়া শান্তি আহিব, ভাল পৰিৱেশ আহিব, এটা সুস্থিৰতা আহিব, এই কথাটো লৈ পেলাই বহুত আগৰ পৰাই চিন্তিত আছিলোঁ আৰু যেতিয়াই সময় পাইছোঁ তেতিয়াই বিটিয়াৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা হ'ব লাগে বুলি আমি সকলো কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু সেইটো হৈ উঠা নাছিলে। বিটিয়াৰবাসী 35 লাখ জনসাধাৰণৰ আশা এইটোৱে আছিলে, তেখেতসকলৰো সদায় এটাই মানে আশা আছিলে যে বিটিয়াৰত শান্তি ঘূৰি আহক, এটা স্বাভাৱিকতা ঘূৰি আহক, সকলোৰ নিৰাপত্তা, সকলোৰ জীৱন সম্পত্তিৰ নিৰাপত্তা থাকক। আৰু 2020 চনত যিটো চুক্তি হ'ল, এই চুক্তিৰ দ্বাৰাই এতিয়া বিটিয়াৰত সম্পূৰ্ণ শান্তি ঘূৰি আহিছে। ইয়াত বড়োৰ লগতে সকলো জনগোষ্ঠীয়ে শান্তি সম্প্ৰীতিৰ মাজেৰে থাকিব পাৰিছে। আৰু আজিৰ পৰা 3 বছৰ আগত যিসকল মানুহে কথা পাতিলে, শান্তিৰ কথা, নিৰাপত্তাৰ কথা পাতিছিলে, সেই মানুহবিলাকে, সেই ৰাইজে এতিয়া উন্নয়নৰ কথা পাতিছে। আগতে উন্নয়নৰ কথা ভাবিবই পৰা নাছিলে। গতিকে আজি এই বিশেষ পৰিৱেশটো আনি দিয়াত আমাৰ সকলো দিশৰ পৰাই নেতৃত্ব দিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কালি বিজনীলৈ আহি আছে। বিজনীত আমাৰ প্ৰতিনিধিসকল আৰু ৰাইজ তেখেতক আজি বন্তি প্ৰজ্বলনেৰে স্বাগত কৰিছে আৰু অহাকালি তেখেতে আমাৰ মাজত কোকৰাঝাৰ আৰু চিৰাঙত আহি উপস্থিত হ'ব। অহাকালি আমি বহুতখিনি প্ৰগ্ৰাম আমাৰ একেলগে আছে। বিটিয়াৰ একৰ্ডৰ প্ৰথম ফেজ আমাৰ কিছুমান অনুষ্ঠানকাৰী আমি ফাউণ্ডেশ্যন ষ্ট'ন লে কৰিম ভাৰ্চুৱেল তেখেতৰ হাতেৰে, আৰু তাৰপিছত কিছুমান গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ প্ৰগ্ৰাম কিছুমান লঞ্চ কৰিম আৰু এটা মেগা চেলিব্ৰেশ্যন কালি হ'ব। আৰু পুনৰ আমি সংকল্প লৈছোঁ যে অনাগত দিনত স্থায়ীভাৱে বিটিয়াৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে এই অঞ্চলৰ জাতি জনগোষ্ঠী সকলোকে নিজৰ অধিকাৰ, যি প্ৰাপ্য অধিকাৰ সকলো যাতে পায় আৰু সুস্থ নাগৰিক হিচাপে জীয়াই থাকিবৰ কাৰণে যি পৰিৱেশ গঢ়িব লাগে আমাৰ চৰকাৰখনে, আমাৰ দলে, UPPL BJP দলে আৰু আমি সকলোৱে সমাজৰ সচেতন ব্যক্তিসকলে এই কামটো কৰি যাম। मोनसे गोजोनथाव खौरां। क'क्राझार सहरनि जेडि र'डजों नांजाबनाय सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव बेराम सोखानो हानायनि गोबां खाबु दं। आइ आफा मेडलाइफ BM हस्पिटालनि फेसिलिटिफोरानो जाबाय मेडिकेल लेबरेटरि, फार्मासि, पेडियाट्रिक्स, मेडिसिन, गाइनोल'जि, डेन्टेल, इउर'ल'जि, डेन्टेल एक्सरे, प्ले एरिया, एक्सरे, सन'ग्राफि, OT, ICU, NICU एबा PICU आरो आइ आफा मेडलाइफ BM हस्पिटाला 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोनायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। ओनसोलनि सुबुंफोरा बेराम आजारफोरजों भुगिनानै थाना दंब्ला थाबैनो नोंथांनि देहाखौ फाहामथाय लानो क'क्राझार सहरनि सुदेमपुरि गांजिमा बाजाराव थानाय आइ आफा मेडलाइफ BM हस्पिटालाव गोख्रैनो फाहामथाय लाफैनो हागोन। आबुङै मिथिनो थाखाय 9101655430 एबा 8822688026 जानबुं नम्बराव खौरां लाहरनो हागोन।